হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মই মোৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু লগতে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্টত। ওয়েলকাম বেক টু মাই ডিডি চেনেল নীলাঞ্জনা ৰাভা। এতিয়া আমি কি কৰি আছোঁ মানে ক'ত তই মোক থব আহিছোঁ এইটো কোৱা আৰু। মই এতিয়া ইয়াক থব আহিছোঁ, এবাৰ মোক ঘৰলৈকে থব আহিলে সেইকাৰণে আগবঢ়াই থৈ আহোঁ। মানে অলপ আগৰলৈকে ই মানে মোক থব আহিছে, যিহেতু মই ইয়াক থৈ আহিছিলোঁগৈ, তাৰপিছত ই আকৌ মোক থব আহিছে, তো মানে তেনেকৈ আৰু। চ' ঠিক আছে, ভিডিঅ'টি চাই থাকক আৰু যিমানখিনিলে মানে নহয় ধৰক, মানে যি দেখাব পাৰোঁ আৰু দেখাই গৈ থাকিম। হেল্ল' এভৰিৱান, আজি মই আপোনালোকক মোৰ আইতাৰ লগত চিনাকি কৰি দিম, ঠিক আছে। এয়া হৈছে মোৰ একেবাৰে মৰমৰ আইতা, আৰু আপোনালোকে কমেণ্টত জনাব যে আমাৰ আইতা কিমান ধুনীয়া। কমেণ্ট দিব সকলোৱে, চাওক ইমান ধুনীয়া আইতা। মেক্সিমামে জানে যে কি আমাৰ দেউতাৰ ভাগৰ আইতা ককা নাই, মানে বহুত দিন হ'ল ঢুকাল। বাকী এয়া হৈছে আমাৰ মা দেউতা, মানে মোৰ আইতা ককা লখিমপুৰৰ পৰা আহিছে যোৱাকালি। আৰু আপোনালোকে হয়তো হঠাৎ ভাবিলে যে কি নীলাঞ্জনাহঁতৰ ঘৰততো আইতা ককা নাই, তো কোন বুলিকে এনেকৈ ভাবিব পাৰে ন। তো সেইকাৰণে মই ডিটেইলছত কৈ দিলোঁ যে এয়া হৈছে আমাৰ মা ভাগৰ আইতা ককা, মানে মা দেউতা যোৱাকালি লখিমপুৰৰ পৰা আহিছে। তো এই চাক 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 ঐ আইতা হাই হাই কৈ দিয়া, হাই কৈ দিয়া। আপোনালোকৰ মাজলৈ মই ভাল ভাল ভিডিঅ' বনাই থাকিম, আৰু আইতা ককাৰ লগত স্পেচিয়েলি এইকেইটা দিন কি এনজয় কৰোঁ আপোনালোকক গোটেইখিনি মই সম্পূৰ্ণকৈ দেখাম। মাথো আপোনালোকে মোৰ চেনেলটিক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকিব, ঠিক আছে। আপোনালোকক আইতাক দেখালোঁ, আৰু ককাক মই অলপ পাছত দেখাইছোঁ। মানে ককা এতিয়া টিভি চাই আছে, আৰু এতিয়া টিভি চাই আছে কাৰণে মানে ডিষ্টাৰ্ব দিব নাযাওঁ, টিভি চাই লওক, তাৰ পাছত মই ককাক দেখাম, ঠিক আছে। এভৰিৱান, যিহেতু মই আপোনালোকক কৈছিলোঁ যে কি মই মোৰ ককাক আপোনালোকক চিনাকি কৰি দিম বুলিকে, তো ককা এতিয়া মোৰ ওচৰত আছে আৰু আপোনালোকৰ সৈতে চিনাকি কৰি দিম। আৰু একচুৱেলি যোৱাকালি মই এইকাৰণে চিনাকি কৰি নিদিলোঁ, কাৰণ মই যে আপোনালোকক কৈছিলোঁ ককা টিভি চাই আছে, ডিষ্টাৰ্ব নিদিওঁগৈ আৰু বুলি, তো সেইকাৰণে। তো বাৰু যি কি নহওক, আজি দিছোঁ ন। এয়া হৈছে আমাৰ ককা হাই কৈ দিয়া। তো ককা আছে কেইদিনমান দিন, ককাৰ লগত এইকেইটা দিন কেনেকৈ এনজয় কৰোঁ, দিনবোৰ কেনেকৈ পাৰ কৰোঁ, আপোনালোকক গোটেইখিনি ভিডিঅ' মই দেখাই থাকিম। মাথো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টিক, আৰু যিমান পাৰে মৰম কৰি যাব। এভৰিৱান, আপোনালোকৰ মাজলৈ দিনটো একো ব্লগ বনাব পৰা নাছিলোঁ, যিহেতু অলপ ব্যস্ত আছিলোঁ সেইকাৰণে। চ' এতিয়া অলপ আগে মানে ককাৰ লগত অলপ ফুৰি আহিলোঁগৈ। আপোনালোকক ফুৰা ভিডিঅ'টো মই নিদিলোঁ, কাৰণ কি জানে, স্কুটিটো মই চলাইছিলোঁ, তো মই স্কুটি চলাম নে বেক কেমেৰা কৰি আপোনালোকক দেখাম, তো সেইকাৰণে দেখুওৱা নহ'ল। কিন্তু তথাপিও আপোনালোকক মই কথাখিনি কৈ দিছোঁ, আৰু সেয়ে আৰু। ককা মানে ভৰি হাত ধুই পিনে মানে বহিছে, তাৰপিছত এই আইতা, তাৰপৰা বোলে মা আৰু ভণ্টি কি কৰি আছে নাজানো, মোবাইল টিপি আছে, আৰু এইটো হৈছে বা ককা আইতা। হেল্ল' এভৰিৱান, তো এতিয়া আমি আইতাৰ লগত অলপ ফুৰিব আহিছিলোঁ। এয়া আমাৰ আইতা, আৰু আইতাৰ নিক নেমটো হৈছে মাইজান, আৰু এয়া হৈছে আমাৰ মৰমৰ গুল্লু মূল আপেলটো মাইজান। ককা আজি কথা পাতাত ব্যস্ত সকলোৰে লগত। এয়া হৈছে আমাৰ ধুনু বাবা। মানে একচুৱেলি ককাহঁতক যিমান পাৰোঁ মানে গাঁও ফুৰাই আছোঁ, আৰু আজি মানে হেৰি কি কয়, সৰু মাজুখুৰী সিহঁতৰ ঘৰলৈ এবাৰ ফুৰাব আহিলোঁ, মানে আমাৰ পুৰণা ঘৰৰ সেইফালে। তো এইটো নতুন পাকঘৰ বান্ধি আছোঁ। এই ভিডিঅ'ৰ মাজতে আপোনালোকে হয়তো বেকগ্ৰাউণ্ড চাউণ্ড শুনিছে হা, তো তাৰ কাৰণে বেয়া নাপাব। যিহেতু অলপ এনেকৈ ব্লগিং কৰিলে বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ওলায়, তো তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ওলাইছে, তথাপিও এনেকৈ মই দি দিম, ইমান আৰু কাটি নাথাকোঁ, কাৰণ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো যদি কাটিবলৈ যাওঁ ন, তেন্তে মানে সকলোৰে ভইচটো গুচি যায়, সেইকাৰণে, ঠিক আছে। তো এতিয়া মানে অলপমান ইহঁতৰ দুটাক মানে অলপ পঢ়াই আছোঁ। তো মানে বিশেষ নহয়, মানে এই ক খ অ আ, তাৰপাছত ABCD, তাৰপাছত নাম্বাৰ ছিষ্টেম, তাৰপাছত এইফালে এলফাবেটৰ মানে এ ফৰ আপেল, বি ফৰ আপেল, এনেকুৱাখিনি তাইক অলপ শিকাই আছোঁ। তাৰপিছত ইয়াক অলপ মানে চেপ্টাৰ ৰিডিং তেনেকৈ অলপ শিকাই আছোঁ। আৰু যিহেতু মোৰ এক্সাম শেষ হৈ গ'ল, সেইকাৰণে এনেই আছোঁ। আৰু ইহঁতেও কৈছে চুনু বা যদি তোৰ এক্সাম শেষ হৈছে তেন্তে আমাৰ পৰীক্ষা 7 তাৰিখৰ পৰা অলপমান আমাক পঢ়াই দিব বুলিকে, তো তাকে মানে ইহঁতৰ দুটাক অলপমান পঢ়াই আছোঁ। পঢ়াই হোৱাৰ পাছত আপোনালোকৰ লগত আকৌ ব্লগিং কৰিম, কথা পাতিম, ঠিক আছে।
এনেকেই মানে আইতা ককাৰ লগত দিনটো পাৰ কৰিলোঁ মানে আৰু ব্লগবোৰ এদিনৰ নহয় 3 দিনমানৰ মিক্স আছে খুব ছুটি হ'ল ভিডিঅ'টো এনেকেই মানে আইতা ককাৰ লগত কেনেকৈ কি দিনটো পাৰ কৰিলোঁ আপোনালোকক সেয়ে দেখালোঁ আৰু কথাখিনিত কওঁতেনো মোৰ এটা ভুল হৈছিল মানে এই যে মই যে কৈছিলোঁ পঢ়াই আছোঁ বুলিকে মানে মোৰ ভাইটি আৰু মানে মোৰ ভণ্টি এনেকৈ যে কৈছিলোঁ যে এ ফৰ আপেল বি ফৰ বল ক'ব লাগে কিন্তু মই মানে স্পীডত কওঁতে মানে এ ফৰ আপেল বি ফৰ আপেল এনেকৈ কৈ পালোঁ হা তো তাৰ কাৰণে আপোনালোকে প্লিজ ভুল নধৰিব আৰু প্লাছ এতিয়া ভিডিঅ'টি মই সামৰণি মাগিছোঁ ভিডিঅ'টি চাই ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আপোনালোকৰ মৰমৰ নীলাঞ্জনক দিয়ক বিদায় আৰু এনেকৈ আশা ৰাখিব যাতে মই আপোনালোকৰ বাবে অতি সোনকালে ভাল ভিডিঅ' লৈ আনি থাকিব পাৰোঁ